আও পাতনার দুখনে আতে বই বিছনা থের পেনাল গিয়া আগত তই এইটো কো মোক তই কালি স্কুলত কে যাও নাই কালি মোৰ বহুত কাম আছিলে পাতনাৰ সেইকাৰণে মই স্কুলত যাওঁ নাই এইটো বয়সত তোৰ কি এনেকুৱা ইম্পৰ্টেণ্ট কাম ওলাই থাকে কালি ঘৰত বিৰিয়ানী খালো তাৰপিছত বিৰিয়ানী খাই হেলে 2 ঘণ্টা ঘুমালো তাৰপিছত ফুটবল খেলা ফিল্ডত যা হেলে ফুটবল খেলবা লাগে এগিলাখান ইমান কামে থৈ হেলে স্কুলত যাব পাৰি নেকি পাগলা চাও এবাৰ স্কুলৰ পৰা ছাৰে কৈছে পিকনিকত যাবৰ কাৰণে যোৱা বছৰে তোৰ লগত গৈছিলো তোৰ লগত যাবৰ কাৰণে যাব পাৰিছো এবাৰো তোৰ লগতে যাব লাগিব আৰে মইতো যামেই পিকনিকত মজা কৰিবৰ কাৰণে মই গিলাখানত পাগলা যামেই মই পাতনাৰ মই যাম দেই তোৰ এতিয়া খংটো অলপ কমচোন ইমান খঙত থাকতে নালাগে ঠিক আছে তেনেহ'লে কালি স্কুলত লগাম দেউতা অ বাবু কচোন কি কথা দেউতা মই পিকনিকত যাম স্কুলত ছাৰ বাইদেউহঁতে পিকনিকত লৈ যাব আমাক যাব পাৰিম নেকি চা বাবু এইগিলাখান পিকনিক চব বেকাৰ বস্তু তই কবো যাব নালাগে তই ঘৰতে থাকবি নালগে যাম মই যাম এবাৰ যোৱা বছৰো যোৱা নাই নালগে যাবা ভাল ল'ৰা এনেকে জিদ নকৰে একবাৰ ক'লে বুজি পাব লাগে তো ভাল দেউতা পিকনিকত যাবৰ কাৰণে মানা নকৰে আগে ভাল দেউতা হৈ দেখুৱাচোন তাৰপিছত মই ভাল ল'ৰা হৈ দেখুৱাই দিম এইবিলাক ফাল্টু বস্তুত মই পইচা খৰচা কৰিব নোৱাৰো মই মোৰ লাষ্ট সিদ্ধান্ত তই পিকনিকত যাবা নোৱাৰা তই